লগত যাবলৈ এয়া আমি যামগে যে এয়া মইনাটো না 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 এইটো মইনাটো 10 দিনৰ কাৰণে যাং দে এয়া গতি আৰু এমাহৰ কাৰণে একেবাৰে গ'লে মানে কি গতি হ'ব বঙাগৰ যাবগে বঙাগৰ যাবগে ও দাবা কন্দু আইছে যাম বুলি আমাৰ চকলেটটো যাবগে কি কৈছ কি খেলি আছ চাওঁ কি গেম লায়ন কি আছিলে মোৰ উৰুলাই হৈ গ'ল আৰু পেকিঙো কৰিলোঁ এয়া বেগ দেখাই দিছোঁ এতিয়া 4:30 বজাত ছুপাৰ আছে আমি বঙাইগাঁও যাম এতিয়া নিজৰ ঘৰত এয়া এইটো বেগ এটা এইটো বেটিৰ বস্তু আছে খোৱা বস্তু ইয়াত থৈ লৈছোঁ যদি ভোক চোক লাগিলে মানে বেটি যদি হেৰি হয় খোৱা টাইমটো হ'লে মানে তাইক টাইমতে খোৱাটো খোৱাৰ টাইম হ'লে মানে তাক খুৱাব লাগিব এইটো ইয়াত খোৱা বস্তু লৈ লৈছোঁ আৰু ইয়াত আছে বেটিৰ কাপোৰ এইটো গোটেইটো বেটিৰ কাপোৰ এইটো ইয়াত আছে আমাৰ কাপোৰ তাৰপিছত এয়া হাজবেণ্ডৰ টেক্সুট লৈ লৈছে আৰু এইটো তাৰ কাগজ পত্ৰ কিবা কিবি লৈ লৈছে এইটো এতিয়া বেটিক বুকুচা ল'ম আৰু যোৱাৰ আগত চাকি দি ল'লোঁ এয়া আমি ভাড়া ঘৰত থাকোঁ যিহেতু এনেই সৰু সুৰাকৈ থাপনা এখন পাতি লৈছোঁ আৰু এয়া আমি যামতো বেটিক লৈ লৈছে ফুৰি অকণমান এয়া কুহি এয়া খুৰীয়ে বেটিক লৈ লৈছে অকণমান আমি নহালৈকে ল'ব নাপাব বোলে টোপনি গ'ল ল'ব নাপাব দুটামান এয়া আমাৰ সোণালী এয়া তেখেত আমাৰ ফুলন দেৱী এয়া ফুলন দেৱী বেটা হৈ গ'ল আমাৰ এতিয়া আমি যাম আমাৰ মুখখন ফুলিছে ভিডিঅ'টোত বোলে প্ৰথমতে তাৰ নাম নকলোঁ বোলে সেইকাৰণে দেখাই দিয়ে দেখাই দে নাই নেদেখাই লাজ কৰিছে মইনা মানুহ চাই থাকিম আছে ready 1 2 দোকান নাথাক ওলাই আছোঁ আমি যাবলৈ বাছে অহা নাই এইকেইটা খেদা আছে ফটো মাৰিছে বৰষুণ দি আছে বৰষুণৰ বতৰত ৰৈ আছোঁ ছাতি লৈ থ'বলৈ খা মানুহ আমি থ'বলৈ একত আহিছোঁ আমি থ'বলৈ একত আহিছোঁ এখন আহিছে বাছে আহিছে নে কি বহুত দূৰত আছে
বাছে আহিছে ন তিতি তিতি এটা বৰষুণ দিছে সোণালীয়ে কি কৈছে জানো মানুহজনী ওখ ছাতিটো চাপ কৰি দিছে আমাৰ বালিজান চাৰিআলি এয়া বজাৰ ইয়াত সেইবিলাক মানুহবিলাক সেই আছে সেইটো হেৰি ছাতিটো হয় তিতি এটাই কৈছোঁ এইজনী কি কৈছে এখন খাই দিলে হ'ল এইটো মোবাইল আমি ঘৰলৈ যাওঁ ন বিহু চাবলৈ আমি এতিয়া গুৱাহাটী পাইছোঁহি এতিয়া গুৱাহাটীৰ পৰা আমাৰ বঙাইগাঁও মানিকপুৰলৈ 3 ঘণ্টা বাট এতিয়া আমি লাহে লাহে গৈ আছোঁ বাছখন লেট হৈছে নহ'লে মানে আনকালে আমি পাওঁগৈ ৰাতিপুৱা 6:30 7টা বজাত ধুনীয়াকৈ পাওঁগৈ আমি সন্ধিয়া উঠোঁ বালিজান চাইডিঙত চাবুৱা 4টা বজাত উঠোঁ ধুনীয়াকৈ 7টা 7:30টাত পাওঁগৈ এতিয়া কি হ'ল যোৱাকালি আমি উঠিছিলোঁ 5:30 6টাই বাজিব হ'ল তেতিয়া উঠিছিলোঁ সেইবাবে এতিয়া আমি কেইটা বজাত পামগৈ ঠিক নাই সেইবাবে গৈ আছোঁ ধুনীয়াকৈ বহি আমি যিহেতু ধুনীয়া পৰিৱেশবিলাক চাই আহি আছোঁ সেইবাবে আপোনালোককো এই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ বাছ খালি আমি এতিয়া হাউলি পালোহি হাউলিত ৰখি আছোঁ আমি বাছখনৰ ৰখাই থৈ দিছে সেইবাবে আমি ৰখি আছোঁ পামগৈ আৰু বেছি দেৰি নাই আমি এতিয়া পালোহি বৰপেটা চিমলাগুৰি ইয়াৰ পৰা আমাৰ তালৈ 10 মিনিট বাট আৰু যিহেতু এডোখৰ পৰা টেম্পুৰে পায় আমাৰ মানিকপুৰলৈকে কিন্তু টেম্পুত নগ'লোঁ বৰষুণ দিয়াৰ কাৰণে আমি বাছতে গ'লোঁ এয়াই দেখালোঁ আপোনালোকক যিখিনি দেখাব পাৰিলোঁ দেখালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ